বিয়া ঘৰত আহি পোৱাৰ পিছত সমৰদাই মই ডাইৰেক্ট আমাক খাবলৈ মাতিলে ভাতৰ কাৰণে। তাৰপিছত সমৰদাই কৈছে লাজো লাগিছে নহয় এতিয়া, কাৰণ নজনা ঠাই। আৰু সমৰদাই বুজাই আছে আমাৰ ছাইডত বিয়াটো কেনেকৈ হয় আৰু এইপিনে অলপমান ৰিচিপশ্যনৰ নিয়মটো বেলেগ। এইপিনে আছে আমাৰ কৌশিক আৰু প্ৰণৱ বড়ো। তাৰপিছত সময়ো হৈ গৈছে ভাতটো খোৱাৰ, তো হাতটো ধোৱা হৈ গ'ল। এনেকৈ হাত ধুবলৈ আকৌ এটা বৰ স্পেচিয়েল বাচন আনি দিয়ে। এইপিনে আছিলে ভাতৰ লগত মাংস, কৌশিক আছে, এইপিনে প্ৰণৱ বড়ো, আৰু এইপিনে আহিলে আকৌ আমাক স্পেচিয়েলি দুটাকৈ গোল্লা দিছে। এইপিনে হৈছে আমাৰ দৰা। আচলতে চবেই কমেণ্টত সুধি আছিলে মানে বিয়াখন ক'ত হয়। বিয়াখন হৈছিলে আচলতে কোকৰাঝাৰত আছিলে। আৰু সেনেকৈ আমাৰ ফটো ছেশ্যন হ'ল। ফটো ছেশ্যন হোৱাৰ পিছত ইহঁতে আকৌ যাবলৈ ওলালে, কাৰণ ইহঁত ওচৰতেই হয়। এনেকৈ অলপমান ডেন্স লগৰ বুলি এনজয় হ'ল। তাৰপিছত ফটো ছেশ্যন হৈ গ'ল এনেকৈ। তো এনেকৈ আছিলে আজি মিনি ব্লগটো। কেনেকুৱা লাগিলে জনাব। নেক্সট ঘৰলৈ যেতিয়া ৰিটাৰ্ণ হ'ম তাৰ ব্লগ পাব।